ৰেপ সংগীতত কাট হৈ গ'ল তুমি কিটা আকৌ আহিম মাজতে বিতৰ্কৰ মাজত তুমি গৈছিলা তাৰমানে গম পাইছা না ছিংগল আছে নতুনকৈ এখন আৰু ফিল্ম এখন আহিছে বৰ্ণদী ভটিয়াই সেইখন চাই কিনে বহুত ভাল লাগিছিলে আৰু এইখন 8 মাৰ্চত ৰিলিজ পাব জুবিন গাৰ্গে চিনেমা বনোৱাটো বিচাৰে নে গানতে মানে নিজকে ৰখাটো বিচাৰে আৰু কি যাওঁ কাটিবা নেকি কাটা হেল্ল' ভিউয়াৰ্স 21 সেঞ্চুৰী সেভেজৰ বিশেষ ব্যতিক্ৰমী অনুষ্ঠান ষ্ট্ৰাগলাৰ্ছ ডায়েৰীলৈ আপোনাক স্বাগতম জনাইছোঁ মই আছোঁ মানস আজি মোৰ লগত আছে অসমত ৰেপ সংগীতক এক নৱ ৰূপ দিয়া আমাৰ ভাতৃপ্ৰতিম বন্ধু মিনিমি নীলোৎপল মিনিমি আছে আমাৰ লগত মহানগৰী ৰাজপথ জনশূন্য ৰাতি গোপনে চলে তাত কাণ্ড জঘন্য মিনিমি নীলোৎপল নলবাৰী জিলাৰ বৃহত্তৰ বৰভাগ অঞ্চলৰ পৰা আহি বৰ্তমান সমগ্ৰ অসমতে পাশ্চাত্য সংস্কৃতিৰ এটা নতুন ধাৰা অনা মিনিমি বৰ্তমান জনপ্ৰিয় যুৱ প্ৰজন্মৰ মাজত সৰুতে ছবি আঁকি ভাল পোৱা মিনিমি বাংলাদেশী শীৰ্ষক এটি গীতৰ বাবে যথেষ্ট বিতৰ্কৰ মাজতো সোমাই পৰিছিল সাংঘাতিক সংগ্ৰামৰ মাজেৰে একনিষ্ঠভাৱে হিপ হপৰ নীৰৱ সাধনা কৰা মিনিমি এতিয়া অসমৰ এগৰাকী জনপ্ৰিয় ৰেপাৰ হিচাপে পৰিচিত সাম্প্ৰতিক সময়ত চলি থকা বহুতো বজৰুৱা সংস্কৃতিৰ সম্পূৰ্ণ বিপৰীতে মিনিমি এটা নিজস্ব শৈলীৰে অৱস্থান গ্ৰহণ কৰিছে তেওঁৰ গীতত পোৱা যায় জাতীয়তাবোধৰ এক ক্ষোভ প্ৰতিটো শব্দই চুই যায় শ্ৰোতাৰ অন্তৰ খাবলৈ নাপাবি একো আজিহে বুজা নাই খাইলে গম পাবি ৰ যদি কৰা লাজ নিজকে বুলিবলৈ অসমীয়া নিজ নাকটোকে কাটি থ নাকটো কাটি লকেলা ৰণ হৈছে হোৱা নাই খেলা আগফালৰ পৰা নহয় পিছফালৰ পৰা যাম পিছফালৰ পৰা কৈছোঁ কোৱাচোন মিনিমি নামটো কেনেকৈ আহিলে মিনিমি নামটো আচলতে মিনিমি মানে কি আগতে মই কৈ লৈছোঁ অলপ মিনিমিটো হ'ল এটা মেচিন গান আৰু এইটো আগতে ফ্ৰান্সত বস্তুটো মেনুফেকচাৰ কৰিছিল আৰু আজিকালি এইটো বেলজিয়ামত মেনুফেকচাৰ কৰে আৰু মেচিন গানটো আপোনালোকে জানেই কিমান এটা সাংঘাতিক এটা মাৰণাস্ত্ৰ আৰু মেচিন গান এটাত খুব দ্ৰুতবেগী মানে খুব বেগত গুলি এৰিব পাৰি গতিকে মই ভাবো মোৰ শব্দবিলাকো গুলি নিচিনাকৈ এৰিব পৰা যায় সেইটো সঁচা কথা গুলি নিচিনাকৈ এৰিছা সেইটো এটা মানে কনচেপ্ট লৈ মই মিনিমি নামটো ল'লোঁ আচ্ছা প্ৰথমে আহোঁ মাজতে বিতৰ্কৰ মাজত তুমি গৈছিলা কিয় বিতৰ্কৰ মাজত আচল কাহিনীটো কি যেটো ৰিসেন্টলি এটা বিতৰ্ক হৈছিলে মোৰ বিতৰ্কটোৰ কাহিনীটো হ'ল এনেকুৱা যে মই এটা গান বনালোঁ গানটোৰ নাম হ'ল বাংলাদেশী আৰু গানটো যেতিয়া মই মুক্তি দিছিলোঁ ইউটিউবত মুক্তি দিছোঁ আৰু এতিয়া সকলোবোৰ প্লেটফৰ্মতে গৈছে আৰু গানটো মুক্তি দিয়াৰ আগতে মই ভাবিছিলোঁ যে তেনেকুৱা এটা পৰিস্থিতি উদ্ভৱ হ'ব পাৰে যে অসমত এনেকুৱা ধৰণৰ এটা বোল্ড এটা ষ্টেপ লোৱাৰ পিছত কিছুমান হয়তো কন্ট্ৰভাৰ্সি হ'ব পাৰে বা কিছুমান হয়তো বাধা আপোনাৰ ওপৰত লাগিব পাৰে সেইটো ভাবিলোঁ কিন্তু ভাবার লগতে এটো এটা ভাবিলো যে এটা বোল্ড ষ্টেপ লোৱাৰ অতিকৈ দৰকাৰো হৈছে কোনোবাটো লবই লাগিব এটা বিপ্লবী ধৰণৰ এটা সাংস্কৃতিক প্ৰতিবাদ বুলি ক'ব পাৰি এটো সো এই প্ৰতিবাদটো কৰিম বুলি ভাবিয়ে মই গানটো ৰিলিজ দিলো আৰু গানটো ৰিলিজ দিয়াৰ আগতেও ভাবিছিলো কিন্তু গানটো ৰিলিজ দিয়াৰ পিছত যিখিনি হ'ল প্ৰথমতে তো মানুহে বহুত আকৱালি ললে প্ৰায় 15 দিন মান গ'ল তাৰ পিছত এটা বিতৰ্ক হ'ল কি আমাৰ অসমৰ এখন আগশাৰীৰ বাতৰি কাকতখনৰ একেবাৰে ফ্ৰন্ট পেজত এনেকুৱা ধৰণৰ এটা নিউজ ওলালে যে গানটোৱে এক আমাৰ যেটো ইউথ আমাৰ নৱপ্ৰজন্মৰ মানুহবিলাকক বা আমাৰ যুৱক যুৱতীবিলাকক এটা বিপৰীত ধৰণে অলপ মেছেজ এটা দিব পাৰে হয়তো মিছলিড কৰিছে এক প্ৰকাৰ আৰু হেতু সময়তে আৰু এটা কথা ওলাইছিল যে অসমৰ পৰা বহুত মানে যুৱপ্ৰজন্মৰ প্ৰতিনিধি কিছুমানে এটা সহস্ত্ৰ যিবিলাক আমাৰ অপৰাধী যিবিলাক সংগঠন আছে এইবিলাকত যোগদান কৰি আছিল হেতু সময়ত তো হেতু সময়ৰ পৰিস্থিতিবিলাক অলপ সেনজিটিভ এটা পৰিস্থিতি এটা তো হেতু পৰিস্থিতিত মোৰ যেতিয়া এটো গান আহি গল আৰু তাতো কিছুমান হয়তো হিংসাত্মক শব্দৰ প্ৰয়োগ কৰা হৈছে মই নিজে কৰিছো আৰু হেতু কাৰণতে আমাৰ যেটো আমাৰ হোম মিনিষ্ট্ৰি আছে লগতে আমাৰ আইন প্ৰশাসন আৰু আমাৰ অসম চৰকাৰে অলপ বাধা আৰু কৰা কথা ভাবিছিলে তো হেতুৱে বিতৰ্ক আৰু মই তেওঁলোকৰ লগত কথা পাতি কিনে বাতৰি কাকতখনৰ যেটো এটা প্ৰতিবেদন হেতু ধৰি কিনে গলো মই আমাৰ আৰক্ষী সঞ্চালক প্ৰধান আমাৰ পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়াৰ লগত মই এখন মানে এটা কথা পাতিলো কথা পতাৰ পিছত তেখেতে ক'লে যে তেখেতেও মোক বুজালে আৰু মও মোৰ যিখিনি মনৰ ভাৱ মই ব্যক্ত কৰিলো তাৰ পিছত তেখেতে এটা কথাই ক'লে
যে ঠিক আছে তুমি এখন বিজ্ঞপ্তি দি দিয়া তোমাৰ ফালৰ পৰা এখন তোমাৰ ফালৰ এটা হেৰি দিয়া যাতে মানুহবিলাকে গম পায় যে আচলতে গানটোৰ মিনিং কি আছিল হয়তো আমাৰ এতিয়াও আমাৰ ইয়াত সচেতন হেতু হোৱা নাই ৰেপৰ ওপৰত ইমান গতিকে মই এখন দিলো দিয়াৰ পিছতে গোটেই বিতৰ্কটো তল পৰি গ'ল সেইখিনি আছিল কাহিনী থুলমূলকৈ আচ্ছা তাৰ পাছত তোমাৰ এটা বিতৰ্ক শীৰ্ষক গান এটাও আছিলে হয় বিতৰ্ক শীৰ্ষকো গান এটা আছে এটো গানত তুমি হেৰিখিনিক ট্ৰল দিয়া বুলি কৈছে সাংবাদিকখিনিক মানে মিডিয়া যোনখিনি মানুহ আছে সেই গানটো অলপমান তো বিতৰ্ক গানটোত মই এনেকুৱা ধৰণৰ কথা কিছুমান কৈছো লাগে ভয় আজিকালি কবলে কথা কি জানি হৈ যায় বিতৰ্ক অযথা কি জানি কপি উঠে সোশ্যাল মিডিয়া কি জানি চলে চৰ্চা নিউজ চেনেলত সন্ধিয়া তো যিটো বস্তু মই অলৰেডি কৈ থৈ দিছিলো গানত হেতুৱে হল বাংলাদেশী গানটোত মানে একচুয়ালি হৈ গ'ল কথাটো বিতৰ্ক গানটোত মই কি কৈছিলো কথাটো যে আজিকালি কিছুমান আমাৰ ইলেক্ট্ৰনিক মিডিয়া বা আমাৰ সোশ্যাল মিডিয়া বা তেনেকুৱা ধৰণৰ আমাৰ হাতে হাতে ফোন আছে আজিকালি ঘৰে ঘৰে টিভি তো সকলো ধৰণৰ মানে নিউজ বিলাক পাই থাকে আৰু বহু সময়ত তেনেকুৱা নিউজ বিলাক বা তেনেকুৱা কিছুমান গসিপ কিছুমান শুনি কিনে হয়তো আমাৰ যুৱ প্ৰজন্মই হওক বা কিছুমান মানুহ হয়তো বিপথে পৰিচালিত হ'ব পাৰে বা কিছুমান এনেকুৱা সেলিব্ৰিটিৰ লাইফ কিছুমান ধ্বংস হৈ যায় কিছুমান এনেকুৱা বিতৰ্ক লগাৰ পিছত বা নহবলগীয়া বিতৰ্ক কিছুমানো হৈ যায় সময়ে সময়ে তো তাতে মই অকল সংবাদ মাধ্যমৰে ভুল বুলি নকওঁ মানুহজনৰো ভুল হ'ব পাৰে যোনে বিতৰ্কিত হয় কিন্তু বহু সময়ত মানে কিছুমান কথা হয়তো মানে মিলা প্ৰীতি নোহোৱাৰ কাৰণে এনেকুৱা ঘটনাবোৰ হয় তো সেই ঘটনাটো উদ্ভৱ হ'ব পাৰে নেকি বুলি ভাবি কিনে মই সেইটো পাৰ্সপেক্টিভ লৈ সাধাৰণীকৰণ কৰা নাই তেনেকুৱা এটা পাৰ্সপেক্টিভ লৈ কিনে মই সেইটো গান বনাইছিলো বিতৰ্ক শুনিছিলো শুনিবলৈ পাইছিলো আৰু কিবা তোমাৰ তাত এনেকুৱা কিবা খবৰ আহিছে ধুবুৰীত নে ক'ত এটা এটো একচুয়ালি কোনোৱে নাজানে এটো কথা গোপন কথা আমি দি আছো কোৱাও নাই তো এটো বাংলাদেশী গানটো মুক্তি দিয়াৰ দুদিন মান পাছৰ ঘটনা তো ধুবুৰীৰ পৰা এজন লৰাই কল কৰিছে প্ৰথমতে হি মেছেজ দিছে মোক দি কিনে কৈছে যে মই লৰা এজনক মাৰিছো তো এটা সম্প্ৰদায়ৰ লৰাক মাৰিছে দেই কিন্তু তো মাৰিছো এনেকা তোমাৰ আপোনাৰ গানটো শুনি কিনে মই মানে জোশ উঠি কিনে মাৰিছো এনেকা ধৰণৰ কথা আৰু মোক ফোন কৰিও কৈছে এইটো কথা মই কি ধৰণে এতিয়া উত্তৰ দিও তাক মই মানে এইটো কথা কৈছো মানে কিনো কৰিলি আৰু মানে এইটো বস্তু আৰু মানে এই বস্তুটো মানে যেটো ইনফ্লুয়েন্স এটা মানুহে পায় বেয়া মেছেজ এটা যাতে না যায় হেতু কাৰণতে মই একচুয়ালি চেষ্টা কৰো বাংলাদেশীৰ পৰা হয়তো সেই বেয়া মেছেজ এটা সেই লৰাজনে পাইছে তো হেতু মোৰ এটা শংকা আছিল কিন্তু সেইখিনি সময়ত যেটো ৰিলিজ দিছিল তেতিয়া হেতু এটা এক ধৰণৰ শংকা এটা মোৰ মনত আহি আছিল মা দেউতাও কৈ আছিল এটো গাননো কিয় ৰিলিজ দিলি তো এনেকা ধৰণৰ কথা এতিয়া নেক্সট টাইমৰ পৰা অলপ চাই চিটি ৰিলিজ দিলে কিবা মানে গুটাইখিনি চালি যদি চালি আপোনালোকে গানবিলাক শুনিবহে শুনিবিনা মাৰপিট নকৰিব আকৌ হেতুৱে আৰু মানে একদম মেছেজটো আপোনালোকে বুজিলো মেছেজ দিছো আপোনালোকে কি কৈছে হেতু শুনিবলৈ চেষ্টা কৰক একেবাৰে জোশত আহি কিনে হোষ্টটো আপোনালোকে হেৰুৱাই নেপেলাব হেতুৱে আৰু ৰিসেন্টলি দেখিবলৈ পোৱা গৈছে বহু সংখ্যক স্ক্ৰিপ্টত মানে সিনেমাৰ হওক সিৰিয়েলৰ হওক বা এনেকুৱা ওয়েব সিৰিজৰো কিছুমান আছে এনে কেলা শব্দটো ইউজ কৰিছে হয় তোমাৰো এটা গানত আছে কেলা আছে মোৰ বাংলাদেশী গানটোত আছে এটো মানে কিয়ৰ কাৰণে লগালা বা ভাবা নেকি যে গানটোতে সেই ওয়াৰ্ডটো ডিমান্ড কৰিছে বুলি হয় মই হেতু ভাবিছো যে এটো হেতুৱে ভাবিছিলো মানে ধৰক কেতিয়াবা সময়ত কিছুমান বস্তু ডিমান্ড কৰে আৰু ডিমান্ড কৰিলে বস্তুটো আৰ্টটো এটা ফ্ৰী ফৰ্ম হ'ব লাগে কেতিয়াও তাক ধৰি বান্ধি ৰাখিব নালাগে মই যদি ধৰি বান্ধিয়ে ৰাখিলো হেতেন বাংলাদেশী ৰিলিজে নাপালে হেতেন মইতো বাৰে বাৰে কৈছো কিমান ভয় লাগি আছিল মোৰ কিন্তু তথাপি ৰিলিজ কৰিছো তো এটো কথা যে মানে যদি ডিমান্ড কৰে স্ক্ৰিপ্টে হওক বা আপোনাৰ গানটোত যদি শব্দতে হওক যদি ডিমান্ড কৰে তেতিয়া হলে এটা লিমিট ৰাখি কিনে আপুনি হেখিনি দিয়ক গতিকে মই ভাবিলো যে বাংলাদেশী হেৰিটোত কেলা শব্দটো মানে এটা খুব খবত কৈছো ন খঙত কৈছো এটা কেলা শব্দটো নাকটো কাটিল কেলা এনেকুৱা টাইপৰ মানে সো হেতু যদি নাকটো কাটিল বুলি কলো হয় হেখিনি জোৰ নাপালে হেতেন যদি কেলাটো নকলো হেতেন তো হেতু ভাবিয়ে মই কেলাটো কৈছো তোমাৰ গানটা শুনিব খুজিছো গান মানে এনেটো মিউজিকত বহুত মানে ইসফালে মিউজিক থাকিলে হেতু এটা বেলেগ একদম ৰ ভাৰ্সন আমি সকলোৱে জানো কি ঘটি আছে প্ৰতিদিন পিছে যি ঘটি আছে নহয় হি সমীচিন স্থায়ী সমাধান বিচাৰি খাও হাবাথুৰি সমাজেও দিছে হাত দাঙি চুৱা চকুমুদা কুলি হৈ বহুদিন নীৰৱে চালো বেয়াটোকো ভাল বুলি আকুৱালি আদৰিলো পিছে গুৰিতে কাটিব লগা এই গছ জানি বুজি উঠমকি ৰ কিয় যদি সঁচাকৈ লাচিতৰ তেজ গাত উজ্জাগি অসমীয়া আজিয়ে জাগি উঠ নহলে কালি ভগনীয়া কাইলে মোৰ লগ সমনীয়া মগনীয়া পিছে আজিও কৰো গৌৰৱ ক অসম নহয় দুখীয়া
পিছে কথা আজি গুৰুতৰ ভাৰতৰ সূৰ্য উঠা দেশৰ জীয়ৰী হ'ল আজি নিৰ্যাতিতা লুণ্ঠিতা যাক কৰো পূজা সজাই দেৱী তেৱেই আজি থৰখিতা এনেকুৱা ধৰণৰ এতিয়ালৈকে মানে তুমি ভৱিষ্যতে অকল ৰেপে কৰিম বুলি ভাবিছা নে বেলেগ গানো আৰম্ভ কৰিম বুলি ভাবিছা একচুৱেলি মোৰ আল্টিমেট ড্ৰিমটো হ'ল মিউজিক ডাইৰেক্টৰ কেনেকৈ নহ'ব বাৰু সেইটো মই ভাবি আছোঁ আৰু যিমান আছে অসমত ভাল ভাল টেলেণ্টেড ল'ৰা ছোৱালী ছিংগিঙৰ বা তেনেকুৱা ধৰণৰ কম্পজিশ্যনৰ সকলোকে হয়তো অলপ এটা প্লেটফৰ্ম বহুতে প্লেটফৰ্ম নাপায়তো বহুতে এইটো বস্তু বিচাৰে যে প্লেটফৰ্মখননো কেনেকৈ পাওঁ গতিকে যিবোৰে প্লেটফৰ্ম পায় বা যিবিলাকে এটা স্তৰত নিজকে লৈ যাব পাৰে তেওঁলোকৰ দায়িত্ব এইটো হ'ব লাগে যে যিখিনি মানুহে প্লেটফৰ্ম পোৱা নাই তেওঁলোকক যাতে এটা প্লেটফৰ্ম দিব পাৰে ৰেপ আৰু হিপ হপ ডিফাৰেঞ্চ কি তো হিপ হপ বস্তুটো হ'ল এটা মুভমেণ্ট মই প্ৰথমতে ক'লোঁ আৰু হিপ হপত কেইবাটাও এলিমেণ্ট থাকে আৰু হিপ হপৰ প্ৰথম এলিমেণ্টটোৱেই হ'ল ৰেপ মানে সেইটো এটা এলিমেণ্ট হিপ হপৰ ভিতৰত হিপ হপ মুভমেণ্টৰ ভিতৰত আৰু কেইবাটাও এলিমেণ্ট আছে তাৰ ভিতৰত ডিজেইং যিটো আমাৰ বি বয়িং যিটো আমাৰ ডেন্সিং থাকে এইটো ষ্ট্ৰীট ডেন্সিং তাৰ লগতে থাকে আপোনাৰ গ্ৰাফিটি পেইণ্টিং যিটো আমাৰ ৱালত গ্ৰাফিটি বনায় তো তাৰ লগতে আৰু বহুত কেইটা মাধ্যম আছে বিট বক্সিং ওৱান অফ দ্য লাইক প্ৰমিনেণ্ট থিংছ অফ হিপ হপ সেইটোৱে আৰু এইকেইটা গোটেইকেইটা মিলি কিনে হিপ হপ মুভমেণ্ট তাৰে ভিতৰৰ এটা পাৰ্ট হ'ল ৰেপ আৰু সেইটোৱে চবতকৈ ডাঙৰ পাৰ্ট বিকজ সেইটোত কি হয় আমি কণ্ঠৰে ক'বলগীয়া হয় তো সেইটো বেছিকৈ মানুহে হয়তো ঢুকি পায় মানুহক বেছিকৈ ঢুকি পায় ৰেপে আৰু ৰেপৰ লগত সংগতি ৰাখি এইটো কথা ক'ব পাৰি যে ৰেপ দ্ৰুত গতিত কিবা এটা ক'লে ৰেপ হৈ নাযায় একচুৱেলি মানুহে এইটো ধাৰণা লৈ পেলাইছে যে শব্দবিলাক যদি অলপ ছন্দ মিলাই কিনে অলপ ফাষ্টকৈ কৈ দিয়া যায় এইটো ৰেপ হৈ যায় আৰু মাজত যদি লগাই দিয়ে সেইবিলাক মানে বস্তুবিলাক কিছুমান স্ৱেগ ফেক্টৰ বুলি কয় হিপ হপ কেপ থাকে গ'ল্ড চেইন থাকে এইবিলাক বস্তু আৰু সেইবিলাক লগাই দিলে হয়তো মানুহে ভাবে যে সেইটো ৰেপ হৈ যায় এতিয়া সেইটো ধাৰণা মই চেঞ্জ কৰিবলৈ নাযাওঁ একেবাৰে কাৰণ মানুহে ময়ো সেইটোৱে ভাবিছিলোঁ এটা সময়ত গতিকে সেইটোৰ মাধ্যমেৰে যদি ৰেপৰ চিনাকি হয় তেতিয়াহ'লে সেইটোকে ৰেপ বুলি কওঁ কিন্তু যদি হিপ হপ বুলি কওঁ হিপ হপ বুলি ক'লে আমাৰ এইকেইটা মাধ্যম যিকেইটা আছে গ্ৰাফিটি পেইণ্টিঙে হওক বা বি বয়িং ডিজেইং আমাৰ বিট বক্সিং ৰেপ গোটেইকেইটা মিলি এটা যিটো মুভমেণ্ট যিটো এটা সাংস্কৃতিক এটা বিপ্লৱ সেই বস্তুটোকে আমি হিপ হপ বুলি ক'ব পাৰোঁ এক কথাত শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে ইউটিউবত বহু সংখ্যক এনেকুৱা ৰেপাৰ ওলাইছে একচুৱেল তেওঁলোক ৰেপাৰ নে গানটোৰ ৰেপাৰ হয় সেইটো মোৰ মানে অলপ কনফিউজন আছে এই বিষয়ে তুমি কি ভাবা বহুত সময়ত মানে চাওক এতিয়া হিপ হপটো এনে মানে ৰেপটো বহুতে ভাবে যে এই ৰেপৰ যিটো প্ৰতিভা ইমান বেছি প্ৰতিভা নালাগে বুলি ভাবে যোনে তোনে কৰিব বিচাৰে অলপ বুজি পাইছেতো আৰু ভাবে যে সেইটোৰ পৰা কৰিলে মানুহৰ স্ৱেগ ফেক্টৰটো বাঢ়ি যায় সকলোৱে স্ৱেগ দেখাবলৈ খোজে যে মই কেপ পিন্ধিম ময়ো চশমা পিন্ধিম মই গাড়ীৰ সন্মুখত ইয় কৰিম তেনেকুৱা ধৰণৰ এটা ধাৰণা অসমত বৰ্তমান আৰু তেনেকুৱা ৰেপাৰ মই বহুত দেখিছোঁ অসমত তেওঁলোকক এটাই কথা কওঁ যে আপোনালোকে অকল ছন্দ মিলালে বা দুষাৰি কথা ক'লে তেনেকৈ ৰেপ হৈ নাযায় একচুৱেলি তো আপোনালোকে গুৰুত্ব দিয়ক আপোনালোকে কেনেধৰণৰ সংস্কৃতি একচুৱেলি বিয়পাই আছে কাৰণ আপোনালোকৰ পৰা আমাৰো এটা বেড ইমেজ ক্ৰিয়েট হৈ আছে ন কেতিয়াৰ পৰা আছা মানে কেতিয়াৰ পৰা তুমি গান হিপ হপৰ লগত জড়িত আৰু জাৰ্নিটো গোটেই জাৰ্নিটো ন গোটেই জাৰ্নিটো বুলি ক'বলৈ গ'লে প্ৰথমতে মই ক্লাছ 6-7 মানৰ পৰা মই ৱেষ্টাৰ্ণ মিউজিকৰ লগত চিনাকি হৈছোঁ আৰু তেতিয়া এনে সংগীত অনুৰাগী হিচাপে শুনিছিলোঁ বেলেগে শুনাই বা তেতিয়া ইমান মোবাইল ফোনৰো আমাৰ তাতে ইমান হেৰি নাছিল মই যিহেতু গাঁৱৰ পৰা আহিছোঁ আৰু গাঁও অঞ্চলত বিশেষকৈ তেনেকুৱা ধৰণৰ কোনো সুবিধাও নাছিল ৱেষ্টাৰ্ণ মিউজিক শুনাৰ কাৰণে চ' মোবাইলতে 2-4টা গান শুনো আৰু তাৰে ভিতৰত বেছিকৈ কিন্তু ৰেপবিলাক চলিছিল এটা সময়ত মানে এমিনেম 50 চেণ্ট এইবিলাকৰ গানবিলাক চলিছিল পিটবুল তো তেওঁলোকৰ গানবিলাক শুনিছিলোঁ শুনি কিনে সংগীত অনুৰাগী হিচাপেহে কিন্তু প্ৰায় 2010 মানৰ পৰা মই যেতিয়া মানে এনে যে আমি যে গান শুনিলে যে গুণগুণাওঁ ময়ো মানে ৰেপবিলাক গুণগুণোৱা আৰম্ভ কৰিলোঁ কিন্তু মই ভাবিলোঁ যে এইটো দেখোন মই পাৰোঁ তেনেকুৱা ধৰণৰ তেতিয়াৰ পৰা এটা মানে সোমাল যে মই পাৰিম চাগে এইটো কৰিবলৈ কিন্তু কোনটো দিশত যাম আগুৱাম কোনটো দিশত সেইটো মই তেতিয়ালৈকে ভবা নাছিলোঁ বা এইটোৱে যে মই কৰিম সেইটো তেনেকুৱা ধৰণৰ 2010-11 চনত মানে ইমান সেই নাছিল আৰু তাৰপিছত আৰু যিমান শুনিছিলোঁ গোটেইবোৰ ইংৰাজী আছিলে যে মই ভবাও নাছিলোঁ যে অসমীয়াত তেনেকুৱাকৈ সম্ভৱ হ'ব পাৰে বুলি ইংৰাজীতে সম্ভৱ বুলি ভাবি থৈ দিছিলোঁ বা ইংৰাজী লিখিবলৈও চেষ্টা কৰোঁ বা তেওঁলোকে যি গায় সেইটোকে গাওঁ 2012 মানত যেতিয়া মই প্ৰথম শুনিলোঁ বহেমিয়া বুলি এজন ৰেপাৰ আছে তেওঁ পাকিস্তানী ৰেপাৰ হয় কিন্তু থাকে কেলিফৰ্ণিয়াত তেখেতে কি কৰে তেখেতে পাঞ্জাবীত কৰা ষ্টাৰ্ট কৰিলে আৰু তেখেতৰ সেই গানবিলাক মোৰ এজন ভাগিন আছে অৰিন্দম বুলি ৰঙিয়াত আছিলে তেতিয়া এই ৰঙিয়াত মই গৈছিলোঁ তেতিয়া মই তেতিয়া ক্লাছ 10 মানত পঢ়োঁ 2011ত
আৰু সি তেতিয়া আমাৰ দেউতাৰ মোবাইলটোত কেইটামান গান সোমাই দিছিলে বহেমিয়াৰ আৰু তেতিয়া বহেমিয়াৰ এখন এলবাম ৰিলিজ পাইছিল 2011ত 1000 থটছ হাজাৰ গল্লা বুলি তো তাৰে গানকেইটা মই শুনি কিনে ভাবিলোঁ বাপৰে বাপ পাঞ্জাবীটো কৰিছে ডেট মিনছ যিটো বস্তু মই ভাবাই নাই যে বেলেগ লেংগুৱেজতো সম্ভৱ সেইটো বস্তু এজন মানুহে পাঞ্জাবীত অলৰেডি কৰিছে গতিকে যদি পাঞ্জাবীত হ'ব পাৰে বা পিটবুলেও লেটিন লেংগুৱেজত যদি কৰিব পাৰে তেতিয়াহ'লে কিয়নো অসমীয়াত হ'ব নোৱাৰে তেনেকুৱা ধৰণৰ ধাৰণা লৈ আগবাঢ়িলোঁ কিন্তু তেতিয়াও মই দিশটো পোৱা নাই কেনেকৈ পাৰিনো এইটো কৰিব যেতিয়া বিবৰুৱা কলেজত আহিলোঁ 2014ত তেতিয়াহে মই অলপ বস্তুটো পাইছোঁ যে হয় এনেকুৱাকৈ মোৰ তেতিয়া প্ৰতিভাটো বেছিকৈ বিকাশ হ'ল এখন প্লেটফৰ্ম পালোঁ তাতে মোৰ যিবিলাক বন্ধু আছিল বান্ধৱী আছিল সকলোৱে এপ্ৰিচিয়েট কৰিলে যে তই পাৰিবি যদি তই এইটো ভালকৈ লাগ তেওঁলোকক প্ৰথমতে দেখাওঁ 2-3টা ছন্দ বনালোঁ চাচোন কেনেকুৱা হৈছে বা মই পাৰিম নেকি এইটো কবিতা আকাৰে লিখি কিনে তেওঁলোকক মই শুনাওঁ আৰু আজি তাৰপিছতে মই 2016ৰ পৰা মানে প্ৰফেশ্যনেলি মানে ষ্টুডিঅ'ত গৈ কিনে মই ৰেকৰ্ড কৰাইছোঁ 2016ত প্ৰথম এটা ৰেপ যেতিয়াৰ পৰা তুমি গাইছা হয় তুমিতো বহুত আগতে ষ্টাডি কৰিব লাগিব বা ষ্টাডি কৰিছা মানে কাক তোমাৰ ভাল লাগে সকলোতকৈ বেছি তো প্ৰথমতে ৰেপ শুনিছিলোঁ মই এমিনেমৰ একেবাৰে এমিনেমৰ মই বহুত ডাঙৰ ভক্ত মই গান শুনো তেখেতৰ পুৰা গান শুনিছোঁ গোটেই যিমান দিছে আৰু মই কিন্তু এটা কথাই ক'ম যে মই বেছি কিন্তু হিপ হপ মানে আমাৰ ৰেপাৰ বেছি শুনা নাই কিন্তু দেই মই আমাৰ কমনলি আমি যিবিলাক গান শুনো আৰু আধুনিক গীতে হওক পপ গীতে হওক এইবিলাক বেছিকৈ শুনো বা গীত এজ এ অনুৰাগীহে শুনো বাকী এতিয়া যুৱ প্ৰজন্মৰ ভিতৰত এতিয়া ৱেষ্টাৰ্ণ মিউজিকৰ ক্ষেত্ৰত মই NF বুলি এজন ৰেপাৰ আছে তো NFৰ ৰেপ ভাল পাওঁ আৰু বাকী বহুত ভাল ৰেপাৰ আছে আৰু আমাৰ ভাৰতৰ ভিতৰত মই ৰাফতাৰক ভাল পাওঁ অলপ ৰাফতাৰৰ গান শুনো আৰু অসমৰ ভিতৰতো বহুকেইজন ভাল ৰেপাৰ এতিয়া ওলাইছে নতুনকৈ আমাৰ মোৰ বন্ধু আছে চিকদাৰ বুলি তাৰ ৰেপ শুনো মই আৰু আছে মানে চিন্ময় বুলি এজন আছে তো সিহঁতেও ভাল কাম কৰি আছে আমি তেনেকুৱাকৈ আৰু প্ৰথম গান কি আছিল তোমাৰ মোৰ প্ৰথম গান ষ্টুডিঅ'ত ৰেকৰ্ড কৰাত মই যে ক'লোঁ 2016ত তেতিয়া একেবাৰে নলেজ নাই মোৰ কেনেকৈনো গান এটা বনাই ৰেকৰ্ড কৰে একো নলেজ নোহোৱাকৈ ষ্টুডিঅ'ত এদিন গ'লোঁ জুন মাহৰ 29 মোৰ পূৰা মনত আছে 29 জুনত গৈ কিনে আমাৰ গুৱাহাটীত গীতানগৰত এটা ষ্টুডিঅ' আছে দ্য চাউণ্ড ক্লিনিক তো তাতে গৈ কিনে মই মোৰ প্ৰথম গানটো ৰেকৰ্ড কৰিলোঁ সেইটো আছিল ৰেপ কেপ সেই গানটো মই ৰেকৰ্ড কৰি কিনে সেইটো বছৰৰে আগষ্টত ৰিলিজ কৰিছিলোঁ আৰু তাৰপিছত আবাহন গানটো ইউটিউবত ফাৰ্ষ্ট এৰিছিলোঁ এইটো মোৰ প্ৰথম ভিডিঅ' বনাই কিনে এৰিছিলোঁ আবাহন গানটো তোমাৰ এটা বেণ্ড এটা আছে সুপ্ত চিয়ৰ হয় মানে কি বুজা বিচাৰ শব্দকেইটাৰে সুপ্ত চিয়ৰ মানে একচুৱেলি আমাৰ মনত যিবিলাক হয়তো কিছুমান কথা থাকে আমি ক'ব খোজোঁ মানুহক কিন্তু ওলাই নাহে শুই থাকে তো সেইটোৱে আমাৰ কনচেপ্ট যে সেইবিলাক কথা মানুহক ক'ব লাগে জনাব লাগে আৰু সুপ্ত চিয়ৰ প্ৰজেক্টটো অকল মোৰ নহয় তাতে আমাৰ হিপ হপ মিউজিক প্ৰডিউচাৰ মানে আমাৰ গুৱাহাটীত বহুত ভাল মিউজিক প্ৰডিউচাৰ এজন আছে বেজ হ'ল বুলি তেওঁৰ নাম মোৰ বন্ধু হয় তো বেজ হ'ল আছে এইটো বেণ্ডত মই আছোঁ মই এজ এ লিৰিচিষ্ট আছোঁ আৰু পাৰফৰ্মাৰ আৰু আমাৰ বেজ হ'ল আছে মিউজিক প্ৰডিউচাৰ হিচাপত আৰু অংকন সোণোৱাৰ যোনে মোৰ গোটেইবিলাক ভিডিঅ' বনাইছে এতিয়ালৈকে আপোনালোকে যিমান ভিডিঅ' দেখিছে এভইড ভিজুৱেলছ বুলি তো সি আমাৰ তাতে কম্প'জাৰ হিচাপত আৰু গিটাৰিষ্ট হিচাপত সেইটো বেণ্ডত আছে আৰু আমি সেইটো বেণ্ড এইকাৰণে উলিয়াইছোঁ কাৰণ আমি গোটেইকেইজন যদিও ৰেপৰ লগত জড়িত তিনিওজন মানুহে কিন্তু হিপ হপ বেকগ্ৰাউণ্ডৰ মানুহ কিন্তু আমি গোটেইকেইজনৰে মানে এনেকুৱা এটা কনচেপ্ট আছে যে একচুৱেলি এটা জনৰা বা এটা বস্তুতে মানুহ সীমাবদ্ধ হ'ব নালাগে যদি আমি মেলোডিয়াছ বা তেনেকুৱা ধৰণৰ যদি ফ'ক কিছুমান যদি আমি ফিউজন কৰাব পাৰোঁ মেটেল বা তেনেকুৱা আমি বহুত গান শুনো একচুৱেলি দেশী বিদেশী বহুত আৰ্টিষ্টক শুনো তেওঁলোকৰ পৰা ইনস্পায়াৰ্ড হওঁ বিশেষকৈ লিংকিন পাৰ্ক এনেকুৱা ধৰণৰ মানে বেণ্ড কিছুমানৰ পৰা ইনস্পায়াৰ্ড হৈছোঁ আমি হৈ কিনে আমি তাৰমানে সেইটো কনচেপ্ট লৈছোঁ যে যদি আমি তাত মেলোডিৰ লগত ফিউজন ঘটাব পাৰোঁ আৰু সেইটো বেণ্ডৰ যোগেদি আমি মানে মানুহক ভাল গানৰ সোৱাদ দিম অকল ৰেপ বুলি নহয় ভাল গানৰ হে সোৱাদ দিম সকলো ধৰণৰ গান তাতে থাকিব তুমি গাইছাও কিবা কিবি বেলেগ গানো গাইছা হয় মেলোডিয়াছ গান কিছুমানো গাইছোঁ কিন্তু তাৰে ভিতৰত ৰিচেণ্টলি এটা ৰিলিজ দিছোঁ সেউজীয়া বুলি গান এটা সেউজীয়া গানটো আগষ্ট মাহত 2017ত অংকনৰ ঘৰত বহি থাকোঁতে হঠাৎ এটা মানে এনেই আৰু মানে বহি থাকোঁতে ই ক'লে যে দেচোন মই গীটাৰটো ধৰোঁ তই কিবা এটা কম্প'জ কৰিব পাৰ নেকি কৰ তো মই ভাবিলোঁ যে ঠিক আছে মইতো ইমান সময় ৰেপে কৰি আছোঁ কিবা এটা মেলোডিয়াছ পাৰোঁ নেকি চাওঁ তো সেইটো ধাৰণা লৈ দুদিন বহি কিনে তাতে সেইটো গান কম্প'জ কৰিলোঁ কৰি কিনে নেক্সট ইয়াৰ মানে 2018ত আমি জুলাই নে আগষ্ট আছিল সেইখিনি সময়ত আৰু
শ্বিলঙত গৈ কিনে বস্তুটো শ্বুটিং কৰি আনিছোঁ আনি কিনে সেইটো আমাৰ সুপ্তচিয়ৰ বেণ্ডটোৰ প্ৰথমটো ট্ৰেক হিচাপত ৰিলিজ কৰিছিলোঁ চিনেমা কি চাই ভাল পাওঁ অসমীয়া মানে এতিয়ালৈকে অসমীয়া দেই মই অসমীয়া একদম নতুনকৈ কেইখনমান চিনেমা আছে মই ক'বলেই লাগিব মানে বহুত ভাল হৈছে তাৰে ভিতৰত যোৱা বছৰ চাইছিলোঁ মাজৰাতি কেতেকী শান্তনা বৰদলৈ বাইদেউৰ সেইখন হেৰি ফিল্ম আছিল তেখেতে বহুত ভাল মানে এখন ফিল্ম উপহাৰ দিছে সকলোৱে চাব লাগে আপোনালোকে সময় সুবিধা পালে প্লিজ চাব মাজৰাতি কেতেকী চাব তাৰপিছত মই ৰিচেণ্টলি চালোঁ বৰ্ণদী ভটিয়াই অনুপম কৌশিক তেখেতৰ এখন ফিল্ম তো সেইখনো চালোঁ মই বহুত ভাল চিনেমা বনাইছে আৰু ভিলেজ ৰকষ্টাৰৰ কথাটোতো ক'বই লাগিব সকলোৱে জানে আৰু কমাৰ্চিয়েলাইজেশ্যনো হৈছে অলপ চলপ জুবিন দাই বহুত কাম কৰি আছে সকলোৱে ভাল হওক আমাৰ অসমৰ যিটো ফিল্ম ইণ্ডাষ্ট্ৰি বহুত মানে এটা ভাল স্তৰত আছে বৰ্তমান মোৰ বোধেৰে আৰু যদি মানুহখিনিৰ পৰা ভাল এটা হেৰি পায় তেতিয়াহ'লে বহুত আগলৈও যাব জুবিন গাৰ্গে চিনেমা বনোৱাটো বিচাৰে নে গানতে মানে নিজকে ৰখাটো বিচাৰে এতিয়া তেখেতটো এটা বহুত ডাঙৰ ফ্ৰী চ'ল তেখেতক কোনেও আবদ্ধ কৰি ৰাখিব মানে নোৱাৰে এইটো মানে তেখেতে যি কৰিব বিচাৰে কৰিবই আৰু সেইটো কোনেও বাধা দিব নোৱাৰে তথাপি তেখেতে যিবিলাক গান নৱপ্ৰজন্মৰ ল'ৰাই মানে নৱপ্ৰজন্মৰ প্ৰতিনিধি হিচাপে এজ এ ফেন ক'ম মই এজ এ ফেন জুবিন দাৰ ফেন মই এইটোৱে ক'ম যে দাদাই আপুনি অলপ বেছিকৈ গান বনাওক আৰু সেনেকুৱা গান বনাব লাগে চাগে যিখিনি সেইখিনি সময়ত আহিছিলে 90s বা আৰ্লি 2000s ইয়েছ তো সেইখিনি টাইমত যিখিনি গান বনাইছিলে তেনেকুৱা ধৰণৰ গান অলপ বনাওক এতিয়াও দুই এটা গানহে আহে বছৰত মানে ভাল লাগে আৰু শুনি কিনে অলপ কমাৰ্চিয়েলাইজেশ্যন বেছি হৈছে সেইটো কাৰণতে হৈছে যিমানবোৰ ভাল মুভি আহে আপোনালোকে চাওক আৰু তাৰে ভিতৰত এটা এনাউন্সমেণ্ট পাব অতি শীঘ্ৰে ময়ো চাগে এখন চিনেমাত এটা গান এটা কৰিম তেনেকুৱা ধৰণৰ বিৰাট ভাল খবৰ আৰু লগতে এটা কথা কওঁ যে আমিবোৰ সকলোবোৰ ষ্ট্ৰাগলাৰ আমাক আপোনালোকে সঁহাৰি দিয়ক আমাৰ কামবোৰ আপোনালোকে চাওক চাই কিনে আমি সাহস পাম আপোনালোকে আমাৰ কামক সঁহাৰি দিলে আৰু আমি আগুৱাই যাবলৈ আপ্ৰাণ চেষ্টা কৰিম সব ভিউয়াৰ্স ইমান সময় আপুনি চাই আছিলে মোৰ লগত আছিলে মিনিমি আজি মই এনেকৈ কিলে কথা পাতি আছোঁ গম পাই না মই আজি এনেকুৱা এটা পৰিৱেশতে আছোঁ ৰাতিপুৱাৰ পৰা ৰেপ সং শুনিছোঁ গোটেই মিনিমিৰ গান শুনিছোঁ আৰু অলৰেডিটো মোৰ মানে গাটো বেলেগ কিবা এটা হৈয়ে আছে মানে গানবিলাক শুনি আৰু এতিয়া মই থাকি কিনে লগত মানে মোৰ তাৰ ভইচটোৱে আহি গৈছে মানে তাৰ নিচিনা কথা কোৱা ষ্টাৰ্ট কৰিছোঁ এইটো দিয়া নাই যেনিবা যি হ'লেও ইমান টাইম আপোনালোকে চাই থকাৰ কাৰণে যথেষ্ট ধন্যবাদ আপোনালোকক অশেষ ধন্যবাদ আকৌ এজন নতুন মানুহ আমি বিচাৰি যাম তেতিয়ালৈকে চাই থাকক আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অতি সোনকালে ছাবস্ক্ৰাইব কৰি লওক সো লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক আৰু লগতে বেল আইকনটো টিপিবলৈ একেবাৰে নাপাহৰিব